সন্মানীয় পানবাৰী গাঁও উন্নয়ন কমিটিৰ সভাপতি ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, আজি মই আপোনালোকৰ প্ৰায় 3 বছৰ বস্তু অধিক ধৰি ইয়াত যি মাছ মৰা পৰম্পৰা চলি আহিছে তাৰ কাৰণে মোক শুভ উদ্বোধনৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছিল। সেইমৰ্মে মই আহি ইয়াত আজি উপস্থিত হৈছোঁ। আজি প্ৰায় 350 বছৰৰ অধিক কাল পানবাৰীৰ এই গড়েমাৰী বিলত এই পৰম্পৰাগতভাৱে মাছ মৰা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। আজি মই ইয়াতে উদ্বোধনীৰ কাৰণে আমন্ত্ৰণ কৰা হৈছিল। সেইমতে মই আহিছোঁ ইয়াতে। সকলো ৰাইজকে মই এই ক্ষেত্ৰতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত আমাৰ ভৱিষ্যতখন অসমখন আমি আৰু আগুৱাই লৈ যাব পাৰিম। পানবাৰী বা গড়েমাৰী ৰাইজৰ লগতে গোটেই অসমখনৰে বহুত ভাল হ'ব। ভৱিষ্যতে আমি মানে দেশৰ ভিতৰতে এখন দেশে নাম্বাৰ 1 ষ্টেট হ'ব বাৰু, তাৰে মই আশা কৰিছোঁ। সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা। এখনেই বিল আছিলে, বমনি বিল মাৰে সোণাপুৰত। তাৰবাবে দ্বিতীয়খন বিল নাই, এই দুখন বিলে এখন ৰাখে। তথাপি বমনি বিলখন বিক্ৰী কৰে, কিন্তু এইখিনি আমাৰ পানবাৰী গাঁও উন্নয়ন কমিটি ৰাইজৰ তত্বাৱধানত ইয়াত কোনো মানে বিক্ৰী বৰ্তা কৰা নহয়। এইটো অকল মাঘ বিহুৰ উৰুকাৰ মাছ মৰাৰ কাৰণেই ৰখা হয়। নাচাই ভাল লাগিছে কিন্তু মাছ ক'লে নে নাই সৰু সৰু এই যে বাচিব লাগিব এতিয়া এতিয়া বাচিব লাগিব। ক'ৰ পৰা আহিছে? মই পানবাৰী গড়েমাৰী বিললৈ মাছ মাৰিবলৈ অহা সমূহ মাছমৰীয়া ৰাইজলৈ আমাৰ পানবাৰী গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু গোটেই বছৰটো যাতে খুব হাঁহি ধেমালিৰে ফূৰ্তিৰে সমূহ মাছমৰীয়া ৰাইজৰ ভালে যায়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। পৰম্পৰা পৰা প্ৰত্যেক বছৰে আহে না? প্ৰত্যেক বছৰে আহে। বিহুৰ বিষয়ে অলপমান কৈ দিয়ক। মাছ মৰা বিহুটো আমি ইয়াতে সৰুৰ পৰাই মাছ মৰা মানে প্ৰত্যেক বছৰে বিহুত মাছ মৰা হয় উৰুকাৰ দিনাখন। গতিকে মাৰি ভালে লাগে। বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ইয়াতে সমাগত হয়। মাছ পালেও নাপালেও ভালে লাগে আৰু। প্ৰথমতে মই আমাৰ অসমীয়াৰ যি পৰম্পৰা ভোগালীৰ মাছ মৰা যি প্ৰাচীন পৰম্পৰা, এই প্ৰাচীন পৰম্পৰা ৰক্ষা কৰিবলৈ আমাৰ পানবাৰী গড়েমাৰী বিলত তথা কামৰূপ আৰু মৰিগাঁও জিলাৰ বিভিন্ন গাঁৱৰ পৰা মাছ মাৰিবলৈ উপস্থিত হোৱা আমাৰ পানবাৰী গড়েমাৰী বিলত সমূহ ৰাইজলৈ মন্ত্ৰীৰ তৰফৰ পৰা আন্তৰিক ভোগালী বিহুৰ অভিনন্দন জনালোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতলৈও আমাৰ এই যি প্ৰাচীন পৰম্পৰা ৰক্ষাৰ্থে সমূহ প্ৰান্তৰ পৰা ৰাইজে এনেদৰে সহযোগিতা আগবঢ়াই থাকিব আৰু আমাৰ পৰম্পৰাটো জীয়াই ৰাখিব। আমাৰ এই গড়েমাৰী বিলখন আমি নজনা অতীতৰ পৰাই আমাৰ বয়োজ্যেষ্ঠসকলে, আমাৰ বৃদ্ধসকলে ভোগালীত এই মাছ মৰা পৰম্পৰা জীয়াই ৰাখিবলৈ ইয়াৰ ভোগালী বিহুৰ আগতে কেতিয়াও মাছ নমৰাকৈ আমাৰ সংৰক্ষিত কৰি ৰখা হয় এই বিলখন। আৰু আজি ভোগালীৰ এই উৰুকা দিনা বিভিন্ন গাঁৱৰ পৰা ওচৰীয়া গাঁও তথা গুৱাহাটী চহৰৰ আৰু মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা আদি কৰি সোণাপুৰ বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ এই বিলত মাছ মাৰিবলৈ ৰাইজ উপস্থিত হৈ
আৰু আমাৰ গাঁওখনত এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু এই পৰম্পৰা আমি জীয়াই ৰাখিবলৈ আমি সম্পূৰ্ণ গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা প্ৰচেষ্টা আগবঢ়াই আছোঁ আৰু ভৱিষ্যতলৈও আমি আগবঢ়াই থাকিম। আমি আশা ৰাখিছোঁ এতিয়া আগৰ দৰে কিছু মাছ কমি গৈছে, মাছ নাপায় এতিয়া বিলত, সেয়েহে ৰাইজে হতাশ হ'ব নালাগে। চৰকাৰীভাৱে ৰাইজে ভোগালীত সমূহীয়াভাৱে মাছ মাৰিবলৈ মাছ এৰি দিব, মাছৰ পোনা এৰি দিব। সেয়েহে পৰৱৰ্তী সময়ত ভৱিষ্যতলৈ আমি আশা কৰিম সকলো ৰাইজে আমাৰ এই বিলত সুন্দৰভাৱে মাছ মাৰি ভোগালীৰ ভোগৰ অনুষ্ঠানটো সকলোৰে আনন্দৰে পালন কৰিব পাৰে। ধন্যবাদ। মই নিপেন ডেকা, সমূহ অসমবাসী তথা বিশ্বৰ বিভিন্ন প্ৰান্তত যিসকল অসমীয়া লোক আছে তেওঁলোক আটাইলৈ ভোগালী বিহু তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। সকলো ৰাইজক মই জনাবলৈ বিচাৰোঁ যে বানবাৰী অসমীয়া বাপতিকা হ'ল ভোগালী বিহু প্ৰণালীবদ্ধভাৱে আমি মাছ মৰা উৎসৱটি পালন কৰিছোঁ। ইয়াত যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰি আমাৰ এই উৎসৱটি সাফল্যমণ্ডিত কৰিছে তেওঁক আটাইলৈ মই ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে সমূহ পাণবাৰী গাঁৱৰ সমূহ ৰাইজৰ হৈ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাণবাৰী গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা সমূহ মাছমৰীয়া ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ।